আজি মইনাহঁতলৈ মই এটা নতুন সাধু ক'ম বুলি ভাবিছোঁ। সাধুটোৰ নাম হৈছে সিংহ আৰু নিগনি। এদিন এটা সিংহ শুই আছিল। লৰৰ বেগত এটা নিগনি গৈ তাৰ পিঠিৰ ওপৰত উঠিল। সিংহৰ কেশৰৰ মাজত সোমাই নিগনিটোৱে টনা আজৰা কৰিব ধৰিলে। নিগনিটোৰ উৎপাতত সিংহৰ টোপনি ভাঙিল। কেঁচা টোপনি ভঙাত পশুৰাজে খঙতে গজৰিবলৈ ধৰিলে। নিগনিটোক তেওঁ চবাই খাব খুজিলে। নিগনিটোৱে ভয়ত কঁপি কঁপি ক'লে, স্বৰ্গদেউ, নেজানিহে দোষ কৰিলোঁ। এইবাৰলৈ বন্দীৰ দোষ ক্ষমা কৰক। মই কেতিয়াও এই উপকাৰ নাপাহৰোঁ। পাৰিলে আন এদিন আপোনাৰ উপকাৰ কৰি দিম। নিগনিয়ে উপকাৰ কৰিবলৈ ওলোৱা শুনি সিংহটোৱে খলখলাই হাঁহিবলৈ ধৰিলে। সামান্য নিগনি এটাইনো পশুৰাজৰ কি উপকাৰ কৰিব পাৰে? পাৰিলে বা লাগিছে কিয়? পিছে সিংহটো নিগনিলৈ পুতৌ জন্মিল। তেওঁ তাক যাবলৈ এৰি দিলে। পশুৰাজে চিকা মাৰি হাত গোন্ধাবলৈ নিদিলে। কেইদিনমান পিছত সেই পশুৰাজ সিংহ এদিন বৰ বিপদত পৰিল। হাবিৰ মাজত চিকাৰীয়ে এখন জাল পাতি থৈছিল। তেওঁ সেই জালত বান্ধ খালে। বন্দী হৈ খঙতে তেওঁ গজৰিবলৈ ধৰিলে। তেওঁৰ সেই গাজনি বহু দূৰৰ পৰা বৰতাল বজা যেন শুনা গ'ল। সেই গাজনি শুনি নিগনিটোৱে সিংহ বিপদত পৰা বুলি জানিলে। সি ততালৈকে সিংহৰ কাষলৈ আহি ক'লে, স্বৰ্গদেউ, অলপ সময় মাত বোল নকৰাকৈ শুই থাকক। মই আপোনাক মুকলি কৰি দিম। ইয়াকো কৈ সি জালৰ ৰছীবোৰ কুট কুট কৰি কুটিবলৈ ধৰিলে। এডাল এডালকৈ গোটেইবোৰ ৰছী কুটি সি ছিঙি পেলালে। সিংহই জালৰ পৰা মুকলি হৈ নিগনিক ধন্যবাদ জনালে। এদিন যাক সামান্য নিগনি বুলি ভাবিছিল, আজি সেই নিগনিয়ে পশুৰাজৰ জীৱন ৰক্ষা কৰিলে। নোৱাৰি আগেয়ে ক'ব, জানি সময়ত সৰুৱে ডাঙৰক তৰে বিপদত। ধন্যবাদ।